ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে এক্সাৰসাইজ 2.4 ৰ কোৱেশ্চন নম্বৰ 1 আৰু 2 তোমালোকক সলভ কৰি দিছো আজি কোৱেশ্চন নম্বৰ 3 টো মই সলভ কৰি দিবলৈ লৈছো যদি x - 1 px ৰ এটা উৎপাদক তেন্তে তলৰ প্ৰতিটোৰ ক্ষেত্ৰত k ৰ মান নিৰ্ণয় কৰা আছে k ৰ মান তোমালোকক উলিয়াব লাগে ফাইন দিয়া আছে তোমালোকৰ যে x = 0 x - 1 কি হ'ব উৎপাদক তোমালোকে ডাইৰেক্ট লিখিবা 1 ৰ ক্ষেত্ৰত এনেকৈ লিখিবা ইয়াত x - 1 = 0 which implies x = কিমান হ'ব 1 -1 ইফালে গলে 1 হ'ব এতিয়া যেহেতু x - 1 px ৰ এটা উৎপাদক therefore তোমালোকে লিখিবা p of 1 = মানে x ৰ জায়গাত আমি 1 বহাই আইছো ইয়াত তোমালোকে চাইছা x স্কয়াৰ আছে নাই তেহলে x স্কয়াৰ মানে 1 স্কয়াৰ প্লাস x মানে হল তোমালোকৰ 1 প্লাস k = কি হ'ব লাগিব 0 হ'ব লাগিব ফাইন এবাৰ ইয়াক আমি সলভ কৰি লম which is implies 1 স্কয়াৰ কৰিলে 1 1 plus 1 plus k = 0 next line তোমালোকে লিখিবা 1 plus 1 কি হ'ব 2 হ'ব 2 plus k = 0 which again implies কি হ'ব তোমালোকৰ k ৰ মান এবাৰ কি হ'ব k = -2 প্লাস 2 আছে ইফালে গলে -2 তেহলে তোমালোকৰ 1 নম্বৰটো হৈ গল ঠিক তেনেকৈ 2 নম্বৰটোৰ ক্ষেত্ৰত তোমালোকে লিখিবা যে 2 নম্বৰ কথা কৈছো x - 1 = 0 which implies x = 1 গল তাৰপিছত therefore p of 1 2 নম্বৰ ক্ষেত্ৰত কৈছো p of 1 আচ্ছা 2 নম্বৰ তোমালোকৰ কি দিয়া আছে ইফালে চোৱা 2x স্কয়াৰ প্লাস kx মই এটো লিখা নাই ডাইৰেক্ট মই একশনত কৈছো তেনেহলে 2 লিখিবা তোমালোকে = 2 x ৰ জায়গাত আছে 1 তাৰে স্কয়াৰ তাৰ পিছত মাজতে আছে তোমালোকৰ kx নাই প্লাস k into x x মানে হল 1 plus √2 আচ্ছা তোমালোকে √2 বহাই দিলা আচ্ছা ইকুৱেল টু কি হ'ব লাগিব ইকুৱেল টু 0 হ'ব লাগিব ফাইন গল এতিয়া ইয়াক আমি সলভ কৰিম which again implies 1 স্কয়ার মানে 1 1 into 2 2 হ'ব k into 1 কিমান হ'ব k হ'ব plus √2 = 0 which again implies আমাৰ k ৰ মান লাগে গতিকে k ইফালে ৰাখা -2 k2 ইফালে গলে -2 হ'ব ৰুট ইফালে গলে -√2 নাই দেখাত বেয়া দেখা যায় সেই কাৰণে তোমালোকে কৰিবা কি ইয়াত মাইনাস কমন ললা ইয়াত হৈ গল 2 + √2 এইটোই आंसर এটা গল 2 নম্বৰ এতিয়া 3 নম্বৰৰ কথাটো মই কৈছো তোমালোকক 3 নম্বৰত কি আছে 3 নম্বৰত আছে তোমালোকৰ এনেকা ৰবা এটা নম্বৰ 3 p of x is equal to কিমান আছে kx square plus minus আছে k square minus √2x plus 1 এটো আছে নহয় আগতে দি আছে যে x - 1 px ৰ এটা উৎপাদক গতিকে x - 1 = 0 হ'ব which again implies x = কি হ'ব এবাৰ 1 হ'ব therefore p of 1 লিখিবা আগৰ দৰে p of 1 = আচ্ছা kx স্কয়াৰ কিন্তু দেইটো k আছে তোমালোকে k বহাবা x স্কয়াৰ মানে 1 তাৰে স্কয়াৰ মাইনাস ৰবাইটো মই মুছি দিছো মাইনাস কি আছে বাৰু √2x আচ্ছা √2 থাকিল x মানে হল তোমালোকৰ 1 plus 1 = কি হ'ব লাগিব 0 হ'ব লাগিব আচ্ছা এবাৰ ইয়াক আমি সলভ কৰিম which again implies 1 ৰ স্কয়াৰ কৰিলে 1 1 into k হ'ব -2 √2 into 1 -√2 plus 1
equal to 0, which again implies কি লিখিবা তোমালোকে k এর মান ইফালে গলে -2 ইফালে গলে কি হবে +2 +1 ইফালে গলে -1 এটা आंसर এটা হল তোমালোকৰ 3 নম্বৰ आंसर এতিয়া 4 নম্বৰটো কি আছে 4 নম্বৰটোত আছে তোমালোকৰ px = kx² + 3x + k আছে 4 নম্বৰটোত তোমালোকৰ আছে px which is equal to kx² - 3x + k এটা আছে যেহেতু তোমালোকে লিখিবা যেহেতু এই আগতৰে সবতে যেহেতু লিখিব পাৰা যেহেতু x - 1 প্ৰদত্ত ৰাশিটোৰ এটা উৎপাদক therefore লিখিবা x - 1 = 0 সববিলাকৰ ক্ষেত্ৰত এনেকৈ লিখিব পাৰা তোমালোকে which implies x = কিমান হ'ব 1 x এর মান তোমালোকে 1 পালা আগৰখিনি মুছি দিছো ৰবা এইখিনি মুছি দিয়া যাওক ফাইন এবাৰ তোমালোকে লিখিবা therefore p of 1 x এর মান কি আছিল kx² না তেনে তোমালোকে লিখিবা ইয়াত k * 1² তাৰ পিছত মাইনাস নে প্লাস আছিল -3x তেনে 3 * x মানে 1 x এর ভ্যালু প্লাস কিমান আছিল প্লাস k k এর ভ্যালু তো আমি নাজনো উলিয়াব লাগে k থাকিল ইকুয়াল টু 0 লিখিলা ফাইন এতিয়া ইয়াক সলভ কৰিব লাগে which again implies 1² মানে 1 1 into k হ'ব -3 1s are 3 plus k equal to 0 ইয়াত তোমালোকে লক্ষ্য কৰিছা এই k আৰু এই k দুটা মিলি 2k -3 ইফালে গল ইফালে গৈ +3 হৈ গল আচ্ছা এবাৰ তোমালোকে লিখিবা which again implies k equal to k এর হতে 2 যে আছে পূরণ হৈ আছে ইফালে গলে হরণ হ'ব এই কারণে 3/2 k এর মান 3/2 তাহলে 3 নম্বৰত তোমালোকৰ প্ৰত্যেকটা অংক কৰি দিয়া হল তাৰ উপৰি যদি তোমালোকৰ কিবা প্ৰবলেম থাকে তোমালোকে জনাবলৈ চেষ্টা কৰিবা মই তোমালোকক সলভ কৰি দিম এনিৱে তোমালোকে মোৰ চেনেলটো লাইক কমেন্ট শেয়াৰ কৰিবা আৰু লগতে সাবস্ক্ৰাইব কৰিবলৈ চেষ্টা কৰিবা চোৱাৰ কাৰণে ধন্যবাদ